গাইস আপোনালোকৰ কি খবৰ আৰু ইউটিউবত মই কাম বেক আহি গলো হাই গাইস ওয়েলকাম টু মাই এছামিজ বয় নলবাইৰা লৰা চেনেলটোলৈ স্বাগতম জনালো আৰু আজি মানে এই ফাৰ্ষ্ট মানে ইটো মই এটা ব্লগ বুলিয়ে ক'বা যাম আৰু যেহেতু এই চেনেলটোত মই ব্লগ নেদাও আপোনালোকক মই কিছুমান কথা কম মানে মই যেহেতু ৰতনেও আছে এই চেনেলটোত বঢ়িয়াকে কিছুমান কথা কম আপোনালোকে শুনি থাকক মজাকে স্কিপ নকৰাকৈ চাওক গাইস আপোনালোকেতো কৈছে মোক এছামিজ বয় নলবাইৰা চেনেলটোলৈ বহুত মৰম দিছে মই ভাবিছো আজি মানে বহুত দিন মই এছামিজ বয় নলবাইৰা লৰা চেনেলটোলৈ মানে মই এক্টিভ নাই মই এক্টিভ নাই ৰতনেও কিবা কামত গৈছিল আৰু কামত যাওঁতে হেনকে মানে এক্টিভ নহা হ'ল তাৰপিছত লিংক নহা হৈ গ'ল মোৰ পাছপৰ্টটো হৰাই গ'ল জিমেইলটোৰ তাৰপিছত মই জিমেইলটোৰ পাছপৰ্টটো হৰাতে পিছত আজি আনিলো গাইস আৰু আজিৰ পে মানে কালিৰ পে পুৰা ভিডিঅ' পাব আপোনালোকে কথা দিলোঁ পুৰা ভিডিঅ' পাব আজি এতিয়া মই ৰতনক ফোন কৰিম ৰতনক অলপ কিবা কাৰণে কম ৰতনে এতিয়া ৰতনক ফোন মাৰো কি কৈ চাওঁ অলপমান বেলেগৰ আছোঁ মোবাইলটো আনবা আহিছোঁ মানে মোবাইলটো মানে অলপ বেলেগৰ তাত আছিল মই মোবাইলটো আনবা আহিছোঁ আৰু এতিয়া মই ৰতনক ফোন কৰিম ৰতনে মোক মানে কি কয় ভিডিঅ'ৰ কথা সি তাৰ পে অলপমান জানি লওঁ মই বলক আৰু বঢ়িয়াকে মই চফাত বহি লৈছোঁ ষ্টুডিঅ'ত বঢ়িয়াকে এতিয়া কথা কম আপোনালোকক ৰ'ব ফোন কৰোঁ ৰ'ব ফোন মাৰো মজাকে ৰতনক সুধি লওঁ মই ফাৰ্ষ্ট ৰতন হেল্ল' ক'ত মানুহ মই এতিয়া কামত ক'ত মৰলা না কি মৰা নাই দিয়া কৈ থাকা আমাৰ যিটো ইউটিউব চেনেল আছে অ সেই ইউটিউব চেনেলটো অ কি কৰিম বুলি ভাবছি কি কৰিম বুলি ভাবছি কৰবা লাগব আমাৰ যিটো ইংলিছৰ ভিডিঅ' ইংলিছ ফৰেনৰ বনাইছিলো যি সিটো ভিডিঅ' কিন্তু চাই মানুহে বহুত ভাল পাইছি আৰু এটা কথা জানা না তই মই ঘৰত যাম কালি কালিৰ পৰা বনাম আৰু মানে ৰাইজক কথা দিয়া আৰু যদি বান ৰাইজক তুমি ৰবা কি হৈছে জানো না মোৰ ইটো জিমেইল একাউণ্টটো যি আছে পাছপৰ্টটো হৰাইছিল না মই এতিয়া আনলো মানে তোমাক যে ক'লো হৰালাক কালি ঘৰত যাম মই তুমি মৰা বুলি ভাবছিলো বহুত দিন ফোন চোন নাই দেখোন তুমি দেখোন ফোন মই এতিয়া কামত আছিলো না অলপ এতিয়া কি কালি কেনেকুৱা টপিক আহিব কৈ দি কালি ভালে হ'ব কালি ভালে হ'ব মানে কমেডি আহিব না ৰোমান্টিক চব আহিব মই গেলি বস্তুটো এতিয়া কি কৰা ভাল হয় যি ভাল হয় সেয়ে কৰ চান্দা মই মানে তুমি যিহেতু আহিবাই আহিলে কামত আহিব আৰু মানে মই কালি যাম দাছো কিবা কাম কৰি আছ নাকি কামতে আছো কি কাম কৰি আছ কালি বানা চাই ফিক্স কালি যাম দা মই ধুমধুমা যাওঁ বুলি নহয় তুমি বানাবাই লাগব মোক ফোন কৰবা তুমি আহাৰ আগত কালি কেইটা বজাত আহিবা তুমি গোলাঘাটত তুমি গোলাঘাটত নাচ কৰবা 10টা বাজব নেকি দে তেনে মই ভিডিঅ' হেৰি কৰিম ৰবা আৰু ইটো যি ভিডিঅ' ৰেকৰ্ড হৈছে গম পাইছ না ভিডিঅ' ৰেকৰ্ড হৈছে গম পাইছ না তুমি দেখছি না গাইছ টাইমে নাই বোলে চলিৰ এলা ভাল কাম পালি আৰু আমাকে বাঢ়ি যাব গাইছ কি কম কালি ধামাকা ভিডিঅ' আহি আছে আৰু আপোনালোকে কমেডি ভিডিঅ' চাব ৱেইট কৰি থাকক আপোনালোকে ধন্যবাদ জয় অসম আৰু গাইছ মানে আপোনালোকেতো চালে ৰতনৰ ৰেছপন্সটো আৰু যদি ৰতনৰ ৰেছপন্সটো ভাল লাগে এটা লাইক কমেণ্ট ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব আৰু মই এটা ইউটিউব চেনেল খুলিছোঁ এন বইচ নামেদি এটা নতুন ইউটিউব চেনেল সেইটো যাই কিনে ছাবস্ক্ৰাইব কৰি থৈ দিয়ক বাই ধন্যবাদ